নমস্কাৰ ধৰিত্ৰীৰ কিচেনত আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা একেবাৰে সিম্পল ৰেচিপি। বস্তুখিনি দেখিটো গম পাইছে চাগে। হয়, মই বিলাহী আৰু আলুৰে কেনেকৈ এখন সিম্পল চাটনি বনাব পাৰি তাকে দেখাবলৈ গৈ আছোঁ। আৰু এই চাটনিখন একেবাৰে টেষ্টি হয়। আপোনালোকে দালিৰ লগত খালে বহুতেই তৃপ্তি পাব আৰু এনেদৰে বনাব। চাই থাকক মই এতিয়া কেনেদৰে বনাইছোঁ। এয়া মই বিলাহী লৈছোঁ। বিলাহীটো মই দালি যেতিয়া বনাইছিলোঁ তাত মই দি দিছিলোঁ, তো বিলাহীটো বইল হৈ গৈছে। আৰু আলুটো মই ভাতত দিছিলোঁ। পিঁয়াজখিনি এনেদৰে কাটি লৈছোঁ, জলকীয়াখিনিও মই এনেদৰে কাটি লৈছোঁ আৰু ধনিয়া। একদম চিম্পুল হয়। এতিয়া চাওক, ইয়াতে মই বিলাহীটো দি দিছোঁ, আলুখিনিও দি দিছোঁ, সৰু সৰুকৈ পিঁয়াজখিনি এনেদৰে কাটিছিলোঁ, এয়া জলকীয়া। আলু পিটিকাত ভোট জলকীয়া দিলে বহুত টেষ্টি হয়। মোৰ আজি ভোট জলকীয়া নাই, সেইটো কাৰণে মই এয়া জলকীয়া দিছোঁ। এয়া ধনিয়া, এয়া মই পৰিমাণৰ মতে নিমখ দিছোঁ। অকণমান মিঠাতেল দি দিম, কাৰণ মিঠাতেল দিলে আলু পিটিকাৰ খাবলৈ টেষ্টি হয়। আলু পিটিকা চামুচেৰে বা বাতিৰে সানিলে টেষ্টি নহয়, পিটিকা সদায় হাতেৰে সানিলে টেষ্টি হয়। মই এনেকৈ পিটিকি ল'ম এতিয়া। আপোনালোকে যেনেদৰে সুবিধা পায় তেনেদৰে কৰিব পাৰে। এয়া চাওক, মোৰ চাটনি ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে বনাই খাব। আপোনালোকৰ দেখি লাগিছেনে নাই যে কিমান টেষ্টি হৈছে? যদি মোৰ এই চিম্পল ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ।